ওলা ৰাৱণে সীতাক কেলে হৰণ কৰিছিলে? ৰাৱণে যে যোগ বিয়োগ পূৰণ একো নাজানে, সেইকাৰণে সীতাক হৰণ কৰিছিলে আকৌ। ঐ বিলাহী, ঐ ভীমবাৰ চাবোন এপিচ দেচোন। ভীমবাৰ চাবোন? তোক আজি ভীমবাৰ দৰকাৰ হ'ল জানো? এই লগৰ দুটামান আহিছে নেমু চৰবত খাই বুলি। লগৰ দুটামান আহিছে আৰু নেমু চৰবত খায়? তই আহি বিচাৰিলি ভীমবাৰ? কথাটো কি হ'ল? এই কি টিভিত দেখি নাথাক নেকি এপিচ ভীমবাৰ চাবোনত 100টা নেমু শক্তি থাকে বুলি? তাকে ভীমবাৰ চাবোন এপিচ নিপিনি ধুনীয়াকে গুলি খুৱাই দিওঁ। চৰবত খুৱাবি? ভীমবাৰ চাবোন গুলি? তই 2 পিচ লৈ যা, মোৰ ফালৰ পৰা এপিচ দিছো। নেমু টেঙা পইচাটো বাচি যাব। লৈ যা 2 পিচ দিছো, যা যা। 2 গিলাচ খুৱাবি, মোৰ ফালৰ পৰা 1 গিলাচ বুলি কবি দেই। ৰহনিবোৰ ক'তনো ভাবি তাকে এইবোৰে কথাবোৰ। মোবাইলটো ইমান হেঙাইছে, কি ব্যৱস্থা হ'ব ভাল কৰিব পৰা? ইয়াক নেমু এখন খুৱাই দে, ভাল হৈ যাব। মই মদাহি থাকো হাঁহি নাই মোৰ খন। মোৰ বেলেঞ্চটো চাই দিয়কচোন, বেলেঞ্চ চেক কৰিব নাজানো। তোৰ বেলেঞ্চ একেবাৰে নাই। মোবাইলৰ বেলেঞ্চ চেক কৰিব দিছিলো তোক মই। কি কৰিছ ন? পঢ়ি আছো দেউতা। পিছে কি পঢ়িছ ন তই? আপোনাৰ হ'বলগীয়া বোৱাৰী মেছেজ। জেণ্ডাৰটো দেচোন। ফটোৱা মানুহ দেই, কেনেকে তোক দিম এই জেণ্ডাৰটো? মই মোবাইলৰ জেণ্ডাৰ কথা কৈছো। এইটো যে ভগা চাইকেলখনলৈ আহিলা আৰু ভগা চাইকেল ভগা বেল, আপোনালোকৰ নমিতা মেট্ৰিক ফেল। দে এইটো দে ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল। তই ঘোৰ মদাহি আছিলি, আজিকালি মাল চাল নেখাও নে কিনো এৰিলি? আজিকালি মানে গেছটো কিবা বেছি ৰিকুৱেষ্ট কৰিলে খাওঁ কেতিয়াবা। এইটো কোন? এইটো মই ৰিকুৱেষ্ট কৰিবলৈ ৰাখি থৈছো। এটা ব'লক আজি এটা খাই দিওঁ। খাওঁ জানো? এটা খাই দিওঁ। বেছি ৰিকুৱেষ্ট কৰিছ? হ'ব, মই ৰিকুৱেষ্ট কৰিছো। 5 বাৰ মান কৰিলি আকৌ। যাওঁ খাওঁগে। ভাল ল'ৰা, বহুত ভাল ল'ৰা। তাৰ পাছত আহে জৰ্দা নিমিলোৱাকে শিখৰ অলপ দিবিচোন বুলি কোৱা কেইটা। দেওবাৰে নামঘৰৰ মিটিং হ'ল। নেদেখ নি? একে চব বাপে মাৰ বিয়া দেখি যাবি। আৰু যোৱাম না মানে ককাহঁতৰ বিয়াখনো চাম। কিনো খুৱাইছিলে জানো, কেলে মায়ে এতিয়াও কৈ থাকে। কি কৰিছ? ৰখি আছো। ভালকে ঘৰত কেলে পঢ়া শুনা নকৰ? পঢ়িলে কি হ'ব? ভাল ল'ৰা হবি। এতিয়া মোৰ ছোৱালী নি? কি লেখা আছে বাৰু? 500 টকা দিলে কম। 500 টকা লাগে ন তোক? কি লেখা আছে কয় বা? 500 টকা দিলে কম। আৰু লাগে? আৰু ল। এইটো কি লেখা আছে মোক ক'বই লাগিব। 500 টকা দিলে কম। তই ইমান পইচা লবি? তই পঢ়িবই নাজানো, যা তই যা। মাটি সাজো দি যা